সদৌ কোচ রাজবংশী ছাত্র সন্থায় আমি দীর্ঘদিন ধরে আমার কোচ রাজবংশী জনগোষ্ঠীর যে জ্বলন্ত সমস্যা দীর্ঘদিনের দাবি উত্থাপন করে আহিছিল। কিন্তু কোনো এখন সরকারে বিজেপিও হোক কংগ্রেসে হোক কোনো একটা পলিটিক্যাল পার্টিয়ে হোক কিন্তু কোচ রাজবংশী জনগোষ্ঠীর যে জ্বলন্ত সমস্যা আজির তারিখতে কিন্তু সমস্যা হয়ে থাকেন। কোচ রাজবংশী জনগোষ্ঠীর উত্তৰণৰ ক্ষেত্ৰত আমি শেহতীয়াভাৱে এক্সিকিউটিভত আমি বহুতখিনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত আমি লৈছো। আপোনালোকৰ মিডিয়াৰ যোগেদি সংবাদমেলৰ যোগেদি আজি আমি ৰাইজক অৱগত কৰিব বিচাৰিছো যে এই চলিত ডিচেম্বৰ মাহৰ 20 তাৰিখৰ পৰাই প্ৰত্যেকখন জিলাতে আমাৰ 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ হ'ব। ইফালে নামনি অসমৰ পৰা উজনি অসমলৈ যিসমূহ আমাৰ জিলা কমিটি আছে প্ৰত্যেকখন জিলাতেই 3 ঘণ্টীয়াকৈ আমাৰ অৱস্থান ধৰ্মঘট কৰা হ'ব। আৰু আমাৰ অহা জানুৱাৰী মাহৰ 2023 ইংৰাজী চনৰ জানুৱাৰী মাহৰ 29 তাৰিখে আমি বিশাল গণসমাবেশ আয়োজন কৰিছো। আমার ধুবুৰী জিলাত শালকোচাত হ'ব। ইতিমধ্যে আমি ৰাইজৰ লগত নানান ধৰণে আমাৰ মত বিনিময় চলি আছে। তাতে আমি 1 লাখৰ ওপৰত মানুহ আমি তাতে আমি গেদাৰিং কৰিম। গণসমাবেশ আমি এই কাৰণেই আয়োজন কৰিছো, এই কাৰণে আমি কাৰ্যসূচী হাতত লৈছো যে বৰ্তমানে যি ধৰণে বিজেপি চৰকাৰ যি ধৰণে শাসন চলাই আছে, বিজেপি চৰকাৰখনে যি ধৰণে কোচ ৰাজবংশী জনগোষ্ঠী যি ধৰণে প্ৰতাৰণা কৰি আছে, জনজাতিকৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ আমি বাস্তৱত আমি সিদ্ধান্ত লোৱা দেখা নাই। এই গণসমাবেশে তাতে আমি দেখাই দিম অসম চৰকাৰ বিজেপি চৰকাৰক যে কোচ ৰাজবংশী 70 লাখ জনগোষ্ঠীয়ে সমগ্ৰ অসমত যে আমাৰ কোচ ৰাজবংশী 70 লাখ জনগোষ্ঠী মানুহ আছে, 70 লাখ জনসংখ্যা যি আমাৰ আছে, তাতে আমি একগোট হৈ আমাৰ তাতে বিভিন্ন বুদ্ধিজীৱী আমি মাতি তাতে আমি আমাৰ বস্তুখিনি উত্থাপন কৰিম। আৰু আমি তাতেই আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰ আমি দেখাই দিম যে কোচ ৰাজবংশী জনগোষ্ঠী অনলি ভোটেৰ কাৰণে কিন্তু ব্যৱহাৰ নহয়। বাৰংবাৰ ইলেকশ্যনৰ নামত কোচ ৰাজবংশী জনগোষ্ঠীয়ে নিম্ন ধৰণৰ সাধাৰণ ৰাইজে কিন্তু বাৰংবাৰ ইলেকশ্যনৰ ক্ষেত্ৰত আমি ব্যৱহাৰ হৈ আহিছো। আপোনালোকে জ্ঞাত বিগত বিধানসভা ইলেকশ্যনতে আমাক নানান ধৰণে প্ৰতিশ্ৰুতি দিছিল। যোৱা লোকসভা নিৰ্বাচনত আপোনালোকে গম পায় 2014 যি আমাৰ ইলেকশ্যন আছিল বঙাইগাঁৱত নিৰ্বাচনৰ সময়ত বৰ্তমানৰ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া ৰাজহুৱাভাৱে কৈছিল যে বিজেপি চৰকাৰ অহাৰ লগে লগে কোচ ৰাজবংশী জনগোষ্ঠীৰ যি দীৰ্ঘদিনীয়া দাবী যি জ্বলন্ত সমস্যা এই সমস্যা 6 মাহৰ ভিতৰত ফুলফিল কৰা হ'ব। 6 মাহটো দূৰৰ কথা, ক'বলৈ গ'লে এইটো দুৰ্ভাগ্যজনক যে বিজেপি চৰকাৰখনে এনেধৰণৰ মিছলীয়া মন্তব্য দিব নালাগে। আজি অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিভিন্ন ছচিয়েল মিডিয়াৰ যোগে হওক বিভিন্ন সভা সমিতিয়ে হওক নিজৰ কথা কৈ থাকে যে আমি সমগ্ৰ অসম তথা বিভিন্ন জাতি জনগোষ্ঠীৰ আমি উন্নতিৰ কাৰণে চিন্তা কৰি আছো। কিন্তু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি কুৱেশ্যন কৰিব বিচাৰিছো যে কোচ ৰাজবংশী জনগোষ্ঠী অসমৰ জনগোষ্ঠী হয় নে নহয়? কোচ ৰাজবংশী জনগোষ্ঠী যি জ্বলন্ত সমস্যা অসমৰ সমস্যা হয় নে নহয়? কোচ ৰাজবংশী জনগোষ্ঠীয়ে অসমৰ খিলঞ্জীয়া হয় নে নহয়? কোচ ৰাজবংশী জনগোষ্ঠী অসমৰ ভূমিপুত্ৰ হয় নে নহয়? আমি কুৱেশ্যন কৰিব বিচাৰিছো। কোচ ৰাজবংশী জনগোষ্ঠীৰ জ্বলন্ত সমস্যা যে জনজাতিকৰণ আমি দীৰ্ঘদিন ধৰি দাবী কৰি আহিছো, সমাধানের ক্ষেত্ৰত বিজেপি চৰকাৰৰ সদিচ্ছা আছে না নাই আমাক স্পষ্টভাৱে মত প্ৰকাশ কৰিব লাগে।